যোৱাকালি প্ৰকাশিত এটা বাতৰিৰ সন্দৰ্ভত ক'বলৈ ওলাইছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছিলে যে গুৱাহাটীৰ কৃত্ৰিম বানপানী নেচাৰেল ফেনমেনা বুলি কৈছে। তেতিয়াহ'লে মহোদয় আপুনি শিলসাকু কিয় উচ্ছেদ কৰিলে, এইটো আমাৰ প্ৰশ্ন। যদি আপুনি নেচাৰেল ফেনামেনাৰ লগত আপুনি যদি যুঁজ কৰিব নোৱাৰে, আপুনি যদি বিশ্বকৰ্মা দেৱক যদি মাতিবলগীয়া হয়, তেতিয়াহ'লে ছায়েন্স কি এতিয়ালৈকে ডেভেলপ কৰা নাই নেকি? আপুনি কি ছায়েন্সৰ কথা কৈ পেলাই যে কৈছিলে যে যে শিলসাকুৱেদি আপোনাৰ যিমান অনিল নগৰ বা বানপানী, নবীন নগৰ, লাচিত নগৰ, জুৰুড তিনিআলিৰ বানপানী শিলসাকুৱেদি বোৱাই দিম বুলি কৈছিলে। তেনেস্থলত আজি আপোনাৰ উল্টা খৰ কিয় মাৰিলে? যেতিয়া শিলসাকুখন উচ্ছেদ কৰাৰ পাছত এতিয়া আপুনি আবুল তাবুল মন্তব্য দি আপোনাৰ নিজৰ মন্ত্ৰীৰ গৰিমাটো কিয় ভংগ কৰি আছে? আপুনি নিজৰ মন্তব্যটোক আপুনি কি এই কথাৰে আপুনি ক'ব বিচাৰিছে? আমি সাধাৰণ জনতাই ভাবিব পৰা নাই বা বুজিব পৰা নাই। আপোনাৰ কিবা মানসিক বিকৃতি ঘটিছে নেকি? আপুনি যে এই কথাষাৰ কৈ আছে যে আপুনি আজি কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাই, আপুনি ৰোধ কৰিব নোৱাৰি আপুনি ভগৱানক দেখিছে। আপুনি কৈছে কংগ্ৰেছৰ দিনত পানী 7 দিনলৈকে থাকে, এতিয়া আমাৰ দিনত 4 ঘণ্টাতে পানী নাইকিয়া হৈ যায়। সেইখন হৈছে এজন ব্যৰ্থ চৰকাৰ নহয়, এখন সুশাসিত চৰকাৰ। কিন্তু মহোদয় বানপানীনো হ'বলৈ কেলৈ লাগিছে? যদি আপোনাৰ চৰকাৰখন ব্যৰ্থই নহয়, তেতিয়াহ'লে কৃত্ৰিম বানপানীৰ কোনো প্ৰয়োজনো নাই। কাৰণ যদি আপুনি নলা নৰ্দমাবোৰ ভালকৈ চাফা কৰি বাহিনী নদী, ভৰলু নদী যদি দকৈ খান্দি ব্ৰহ্মপুত্ৰত পানীবোৰ পেলাই দিব পাৰে, তেনেস্থলততো ক'তো বানপানীয়ে নহয়। আপুনি যদি নলা নৰ্দমাবোৰ চাফা নকৰি উচ্ছেদৰ ওপৰত উচ্ছেদ কৰি পেলাই আপুনি যদি কয় যে কৃত্ৰিম বানপানী এটা নেচাৰেল ফেনমেন, তেতিয়াহ'লে আপোনাৰ এইটো আমি এতিয়া আপোনাৰ ওপৰত হাঁহি উঠিছে যে আপুনি এজন নিজকে দক্ষ মন্ত্ৰী কৈ পেলাই আপুনি এনেকুৱা আবুল তাবুল মন্তব্য দি আজি আপুনি সমগ্ৰ অসমবাসীৰ ৰাইজৰ আগত আপুনি এজনৰ হাঁহিৰ পাত্ৰ হৈছে। বাৰে বাৰে কৈছোঁ আপুনি আপোনাৰ মন্ত্ৰীৰ গৰিমাটো ৰাখক, আপুনি এনেই আবুল তাবুল মন্তব্য দি নাথাকিব। আৰু এটা আমাৰ শিলসাকু ৰাইজৰ দাবী যে আপুনি যদি বানপানী ৰোধ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ উচ্ছেদ কৰাৰো কোনো অধিকাৰ নাই। আৰু উচ্ছেদ বানপানী ৰোধৰ বিকল্প ব্যৱস্থা নহয়। সেইকাৰণে আপুনি এটা কাম কৰক, আপুনি যদি বানপানী ৰোধ কৰিব নোৱাৰে, 4 ঘণ্টাৰ কাৰণেও যদি বানপানী হয়, তেতিয়াহ'লে আপুনি এজন ব্যৰ্থ মন্ত্ৰী। আৰু সেইকাৰণে আপুনি শিলসাকুবাসীক তেওঁলোকৰ ভেটিবোৰ ঘূৰাই দিয়ক। এয়া আমাৰ শিলসাকুবাসীৰ দাবী হয়। ধন্যবাদ। জয় আই অসম। আপোনাৰ 4চকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি? আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ ছাৰ্ভিচিঙৰ বাবে আজিয়েই আহক টেঙাখাত শিৱ মটৰ্ছ ৱৰ্কশ্বপলৈ। অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ 4চকীয়া বাহনৰ ছাৰ্ভিচিং, এলাইনমেণ্ট, ডেণ্টিং এণ্ড পেইণ্টিং, অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিছ, যিকোনো প্ৰকাৰৰ 4চকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ, এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে। গতিকে দেৰি নকৰিব, আজিয়ে আহক শিৱ মটৰ্ছলৈ। আমাৰ ঠিকনা টেঙাখাত নিয়েৰ পুৰণা পেট্ৰল পাম্প, টেঙাখাত, ডিব্ৰুগড় 786103। যোগাযোগৰ নম্বৰ 7002325251, 8486052518, 9954418388।